ৰঙিয়াত পুঠিমাৰী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আন এক বিপদৰ আশংকাই দেখা দিছে। এবাৰ ৰঙিয়াৰ খুপনিকুছিত মথাউৰিৰ ওপৰেৰে বাগৰিছে নোনা নৈৰ পানী। যিকোনো মুহূৰ্ততে মথাউৰি ভাঙি বিপদ মাতিব পাৰে কেইবা শতাধিক গাঁৱলৈ। শিশু মহিলাসহ স্থানীয় ৰাইজে মথাউৰিটো ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে। বাৰে বাৰে যোগাযোগ কৰাৰ পিছতো কুম্ভকৰ্ণৰ নিদ্ৰাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি আৰু জলসম্পদ বিভাগ। আতংকিত হৈছে ২০খনৰো অধিক গাঁৱৰ ৰাইজ। মথাউৰিৰ ওপৰেৰে বাগৰা নৈৰ বাঢ়নি পানীৰ সোঁতত মথাউৰিটো ভঙাৰ উপক্ৰম হৈছে। মুষলধাৰ বৰষুণৰ বাবে যিকোনো মুহূৰ্ততেই মথাউৰি ছিঙি যোৱাৰ আশংকাই নৈপৰীয়া ৰাইজক আতংকিত কৰি তুলিছে। মথাউৰিটোৰ বহু ঠাইত নৈৰ পানী বাগৰি থকাৰ লগতে ঠায়ে ঠায়ে প্ৰবল গৰাখহনীয়াৰ বাবে গাঁতৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে মথাউৰিৰ ভঙা অংশবোৰ ৰক্ষা কৰিবলৈ দিনে নিশাই আপ্ৰাণ চেষ্টা চলাই আছে। আমি ডিচি আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ডিচি SDO ছাৰ তেখেতসকলক যোগাযোগ কৰাৰ কাৰণে আমি যত্ন কৰি আছিলোঁ, কিন্তু ৰাতিপুৱা সময় ফোনটো ৰেছপন্স পোৱা নাছিলোঁ। দুই এটা ফোন বৰ্তমান পিক আপ হৈছে, কিন্তু তেখেতসকলে কি বিহিত ব্যৱস্থা লয় সেইটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আমি বৰ্তমান খুব আশাবাদী হৈ বহি আছোঁ, কাৰণ আমাৰ ফালেতো চাব লাগিব। আমাৰ কণ্ডিশ্যন বহুত বেয়া অৱস্থাত চলি আছে বৰ্তমান। গতিকে ৰাইজ পূৰা আকাংক্ষাত ভুগি আছে, আৰু আপোনালোকে যেনেকৈ নহওক এবাৰ আমাৰ ইয়াত আহি কেনে ঠাইডোখৰ পৰিদৰ্শন কৰক বুলি আশা কৰিছোঁ। যোগাযোগ কৰাৰ পিছতে ৰেছপন্স পোৱা নাই, আমি কোনো এটা মানুহ এতিয়ালৈকে খবৰ লোৱা নাই। গতিকে ৰাইজে যিখিনি পাৰে কষ্ট কৰি আছে, কিন্তু ফল দিয়া নাই, কাৰণ আমি গোটেইখিনি বস্তু আমি চম্ভালিব নোৱাৰিম, এইটো 100% আমি নোৱাৰিম। গতিকে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে ওপৰ মহলৰ পৰা অলপ কিবা এটা ব্যৱস্থা কৰে, কাৰণ প্ৰায় 1000 গাঁও প্লাবিত হ'ব। গতিকে খুব অনুৰোধ জনোৱা গ'ল যে আপোনালোকে কিবা এটা ব্যৱস্থা কৰক। নলবাৰীৰ পৰা বস্তা দিয়া নাই, চব কামৰূপৰ বস্তা দি কামটো কৰি আছোঁ আমি। সেইটো ৰাতিপুৱাৰ পৰা আমি ঘৰৰ পৰা বস্তাত উঠাই কৰবাৰ ধান আছে, ধান ঘৰত ঢালি থৈ বস্তাখিনি আনিছোঁ আমি। কিন্তু নলবাৰীৰ মোহৰিতে মানে কাম কৰিছিলে, এইখিনি নলবাৰী কাম কৰিছে, তাতে বস্তা আছে, ঘৰত তাতে বস্তা আছে, কিন্তু মোহৰি বস্তাটো দিব মানা কোনে দিছে বস্তাটো? এইখিনি যিখিনি কাম কৰিছিল ৰাইজৰ বস্তা, মাথাউৰিৰ বস্তাখিনি আছে, কিন্তু আমাৰ কামৰূপৰখিনি কাম কৰা এইখিনি বস্তা আনিলোঁ মই যাই। নলবাৰীৰ যিখিনি কাম কৰিলে ঠিকাদাৰটো বস্তা দিব মানা কৰিলে। আৰু নলবাৰী সমষ্টিৰ এইটো সীমা আমাৰ এইটো বৰ্ডাৰ। গতিকে ইয়াত আমাৰ নলবাৰী বা ৰঙিয়াৰ কোনো ইয়াত বিভাগীয়ভাৱে কোনো খবৰ অহা নাই এতিয়ালৈকে। আমাৰ যিটো অৱস্থা হৈছে বৰ্তমান, এই যদি এইপিনে মথাউৰি ভাঙিলে আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ কিমান যে ক্ষতি হ'ব, আমাৰ কোনো মানে এতিয়ালৈকে বিভাগীয়ভাৱে এতিয়ালৈকে কোনো ইয়াত দেখা পোৱা নাই। আৰু আচলতে আমাৰ চৰকাৰৰ ফালৰ পৰা বিভাগীয়ভাৱে ইয়াত দেখা পাব লাগিছিল আৰু ব্যৱস্থা ল'ব লাগিছিল, কিন্তু আমি সেইটো দেখা নাই। কি নদী হয়? কি নদী? এইটো নোনা নদী। নোনা নদী হয়। এইটো ৰাইজে আমাৰ অশেষ চেষ্টা কৰি আছে, কিন্তু পানী ৰাখিব পৰা নাই, ওপৰেৰে বাগৰি আছে। গতিকে আমি কোন মুহূৰ্তত এই মথাউৰি ছিগি যায়, গতিকে ইয়াৰ থিৰাং কৰিব পৰা নাই। গতিকে আমাক চৰকাৰীয় বিভাগীয়ভাৱে আমাৰ ইয়াত আমি বিচাৰিছোঁ, সহায় সহযোগিতা বিচাৰিছোঁ, ৰাইজৰো সহায় সহযোগিতা বিচাৰিছোঁ, যাতে আমি আমাৰ ৰাইজ ৰক্ষা পৰে, এয়া মাথাউৰি ৰক্ষা হয়। গতিকে এইখিনি মই ৰঙিয়াৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, জি নিউজ আছাম।